নমস্কাৰ, মই অনু। আজি মই একাপ সুন্দৰ মছলা চাহ বনাম। আপোনালোকৰ হাঁহি উঠিছে নহয় জানো, কাৰণ চাহ সকলোৱে বনায়, কিন্তু ৰাতিপুৱাই যদি একাপ সুন্দৰ চাহ হয়, গোটেই দিনটো মনটো ভাল লাগি থাকে। কাৰণ আৰম্ভণিটো যদি ভাল হয়, গোটেই দিনটোৱে ভাল। আহক আপোনালোকৰ লগত চাহ বনাওঁ। এয়া মই গাখীৰ আৰু পানী লৈ লৈছোঁ, আদা, লং 3টা আৰু ইলাচি 2টা। এতিয়া মই আদা থেতেলিয়াই লৈছোঁ এইখিনি, আৰু লং 3টা, ইলাচি 2টাও থেতেলিয়াই লৈছোঁ। চেনি লৈছোঁ 3 চামুচ, কাৰণ মই 3 কাপ চাহ বনাম। গাখীৰ আৰু পানী সমানে লৈ লৈছোঁ এই 2টা গিলাছত। আপোনালোকক পৰিমাণটো মই খুব ধুনীয়াকৈ দেখাই দিছোঁ। এয়া চাওক, চচপেনত পানী দি দিলোঁ। এতিয়া মই থেতেলিয়াই থোৱা আদা, লং, ইলাচি ইয়াতে দি দিম। আদা, লং, ইলাচি দি 2-3 মিনিট খুব ধুনীয়াকৈ লৰাই থাকিব, যাতে আদা, লং, ইলাচিৰ ফ্লেভাৰটো ধুনীয়াকৈ ওলাই যায়। এয়া চাওক, মই লৰাই আছোঁ। মই এনেদৰে 2 মিনিট লৰাম। হৈ গ'ল, ফ্লেভাৰ ওলালে। এতিয়া মই ইয়াতে গাখীৰ দি দিলোঁ। গাখীৰ দি এনেদৰে অকণমান লৰালোঁ। এতিয়া মই ইয়াতে চাহপাত 1.5 চামুচ দি দিম। 1 চামুচ দি দিলোঁ আৰু আধা দি দিম। এয়া চাওক, আৰু অকণমান দি দিলোঁ। চাহপাত দি এনেদৰে আকৌ 1 মিনিট লৰাই থাকিম। খুব ধুনীয়া হৈছে, দেখিছে নহয় আপোনালোকে। খাবলৈ যে কি টেষ্টি হয় এই চাহকাপ, আপোনালোকে নিশ্চয় বনাই খাব। এয়া চাওক, খুব ধুনীয়া হৈছে। এতিয়া মই চেনি 3 চামুচ থৈ দি দিছোঁ, ইয়াতে দি দিম। এয়া চাওক, চাহ চামুচেৰে 3 চামুচ চেনি দি দিলোঁ। চেনি, গাখীৰ, চাহপাতৰ পৰিমাণটো খুব ধুনীয়াকৈ মিলিব লাগে, তেতিয়া চাহকাপ খুব টেষ্টি হয়। এয়া চাওক, হৈ গ'ল মোৰ চাহ বনোৱা। এইটো চাহ মছলা চাহ বুলি কয়। আপোনালোকে নিশ্চয় বনাই খাব। এয়া চাওক, খুব ধুনীয়া কালাৰ হৈছে। আপোনালোকৰ এই চাহৰ ৰেচিপিটো যদি ভাল লাগে, আপোনালোকে মোৰ ৰেচিপিটো কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।